ভাওনা 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 বুলি ক'লে আমাৰ অসমীয়াৰ প্ৰতিজনৰে গা নাচি উঠে নহয় জানো বাৰু আজি আমাৰ গাঁৱত আমাৰ যুৱকসকলৰ সহযোগত গুৰুজনাৰ সৃষ্টি এখন অংকীয়া নাট অজয়সৰ সাপমুক্ত আজি কৰিবলৈ গৈ আছে এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত ময়ো অভিনয় কৰিবলৈ ওলাইছো মোৰ চৰিত্ৰটো হৈছে দেৱাদিদেৱ মহাদেৱৰ চৰিত্ৰ এয়া আমাৰ গাঁৱৰ এজন দাদাই এয়া বননিখন প্ৰস্তুত কৰি আছে অজয়সেনৰ যেতিয়া বনবাসলৈ যাব অজয়সেন এয়া অজয়সেনৰ বননিখন প্ৰস্তুত কৰি আছে দাদাও এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে দাদা আপোনাৰ চৰিত্ৰটো কি আছিলে মৃগাসুৰৰ ভূমিকাত তেওঁ আজি মানে ওলাব তেওঁ থাকে সোণাপুৰত এই সোণাপুৰৰ পৰা একমাত্ৰ মানে ভাওনাখনৰ কাৰণেই আহিছে কাৰণ অভিনয় খুব ভাল পায় ভাওনাটো আৰু আমাৰ অসমীয়া সকলোৰে তেজত থকা বুলি ক'ব লাগিব এইফালে এজন আহিছে গুৱাহাটীৰ পৰা কৈ দিয়ক ভাওনাখনৰ বিষয়ে কৈ দিয়ক অকণমান ভাওনা বুলি ক'লেতো ভালে পাওঁ হয় ভাওনা আমাৰ জাতীয় জীৱনৰ এক পৰম্পৰা হয় হয় তাতে ভাওনা বুলি কওঁতে খুব ভাল লাগি ভাও এটা ল'ম বুলি আহিলোঁ ৰাইজে যেনিবা ভাও এটা দিছে হয় কি ভাও দিছে আপোনাক মই আপোনাৰ অসুৰৰ দূত সুন্দৰ এটা চৰিত্ৰ বুলি ক'ব লাগিব তেতিয়াহ'লে সকলোকে অনুৰোধ জনালোঁ ভিডিঅ'টো সকলোৱে যাতে শেষলৈকে চায়
ৰাজ্যত মহা প্ৰমাদ ঘটয় আপোনাৰ পিতৃয়ে পুত্ৰক অভিশাপ দিয়া ৰাজ্যহন্তে খেদি পঠাল